দৰ্শক মই কলিতা কেমেৰামেন হৰেণৰ সৈতে আমাৰ লোকেল টকছো যেহেতু আপোনালোকে জানে আমাৰ বাজেট কম তেতিয়া সেইকাৰণে আমি তাৰমানে বাহিৰত আছোঁ খোলা পৰিৱেশত নেচাৰেল বতাহ হাৱা তো আজি আমাৰ 9টাৰ বাতৰিত আপোনালোকৰ স্বাগতম কৰিছোঁ বৰ টান মানুহ ক'লোঁ এইটো হা তো বাদ দিলোঁ আমি তো দৰ্শক এতিয়া আমি পোনপটীয়াভাৱে আমাৰ ডেকাৰ ওচৰলৈ যাওঁ ডেকা এটা এনেকুৱা এটা বিশেষ নদীৰ ওপৰত আছে তাৰমানে কি সেই নদীটো আমাৰ গোটেই তাৰমানে পৃথিৱীত নাই সেইটো নদীটো এটা নদী বিচাৰি পাইছোঁ যোনটো নদীত মানুহ গৰু ছাগল আকৌ সাঁতুৰিব পাৰিব নোৱাৰে তো আমি জানিম পোনপটীয়াভাৱে ডেকাৰ ওচৰলৈ যাওঁ তো ডেকাক মই ফোনটো ল'ব ডেকা ৰ তোৰ এইগিলা সাংসাৰিক কথা পাতি নহয় এতিয়া আমি তাৰমানে আমাৰ দৰ্শক কওঁ তই এতিয়া তাৰমানে কি ক'ত আছা কি কথা কি খবৰ বাতৰি নহয় নদীটোৰ কথা কওঁ তো দৰ্শক এতিয়া আমাৰ ৰাইট চাইডে আপোনাৰ ডেকা তাৰমানে লাইভ শ্ব' হ'ব তো এতিয়া আমাৰ তাৰমানে কি ডেকা ক'ব যে নদীটোৰ কথা কি বাতৰি হয় কলিতা মই এতিয়া বিশেষ নদীটোত আছোঁ যোনটো নদী মানে মানুহে সাঁতুৰি পাৰ হৈ যাব নোৱাৰে মানে এইটো চাওক এই নদীটোৰ মানে মানুহে সাঁতুৰি মানে পাৰ হৈ যাব নোৱাৰে হয় দৰ্শক আমাৰ মুহূৰ্তৰ মাজত এটা বিগ ব্ৰেকিং নিউজ আপোনাৰ যেনেকৈ ডেকাই কৈছে আপুনি শুনিব পাইছে যে ডেকাই কৈছে এনেকুৱা এটা নদীৰ ওপৰত আছে যোনটো নদীত মানুহে সাঁতুৰি পাৰ হ'ব নোৱাৰে আমিতো পোনপটীয়াভাৱে জানিব বিচাৰিম যে এই নদীটোতে সাঁতুৰি কিয় পাৰ হ'ব নোৱাৰে ডেকা হয় কলিতা মানে এই নদীটো মানে মানুহ বুলি নহয় এই গৰু দৰ্শক এতিয়া মুহূৰ্তৰ মাজত আমাৰ এটা বিগ ব্ৰেকিং নিউজ যে এতিয়া আমি গম পাইছোঁ যে মানুহক বাদ দি সেই নদীটোত গৰু পাৰ হ'ব নোৱাৰে তো ডেকা সুধিম ডেকাটো কওঁ তই কিয় সাঁতুৰি পাৰ হ'ব নোৱাৰে সেইটো নদীত ছাগলী বাকী তাৰমানে একো বস্তুৱে পাৰ হৈ যাব নোৱাৰে বাদ দি পেলাই ছাগালো পাৰ হ'ব নোৱাৰে তো ডেকাটো কওঁ কি গৰু মানুহ আৰু ছাগাল কিয় পাৰ হ'ব নোৱাৰে সেইটো নদীটো কিয় নোৱাৰে ক'ৰবাত গেলি আপোনালোকে ৰহক মই যাই দেখি আছোঁ আৰু এই নদীটো মানে গৰু ছাগল মানুহ কিয় মানে পাৰি যাব নোৱাৰে কাৰণ সাঁতুৰি যাব নোৱাৰে কাৰণ এই নদীটোত মানে এখন দলং আছে এইখন দলঙৰ কাৰণে মানে মানুহে ইয়াৰ ওপৰত চাইকেল লৈ যায় খোজকাঢ়ি বাইক লৈ যায় এইকাৰণে মানে যাব পাৰে কাৰণ ওপৰলৈ যায় চাইকেলখিনি সাঁতুৰি যাব ওপৰলৈ গুচি যায় আৰু এইটোৱে আৰু হয় আপোনালোকে শুনিব পাইছে যে সেই নদীটোত মানুহ গৰু ছাগাল সাঁতুৰি পাৰ হ'ব নোৱাৰাৰ কাৰণটো হ'ল তাতে দলং আছে দলঙৰ ওপৰত দি যাব সাঁতুৰি কিয় পাৰ হ'ব সেইকাৰণে কথা সেইকাৰণে ব্ৰেকিং নিউজ দে হৈছে দে দিছোঁ দে ব্ৰেকিং নিউজ দিছোঁ দে ব্ৰেকিং নিউজ দিছোঁ নাই তেনে টিআৰপি হ'ব ভাইৰেল ভিডিঅ' একদম ফাটা পাতি তই ভাইৰেল মই ভাইৰেল দে তো হয় দৰ্শক এতিয়া আমি নতুন ষ্টুডিঅ'ত নতুন ব্ৰেকিং নিউজ এটা লৈ আহিছোঁ তো ইয়াতে আমি তাৰমানে পোনপটীয়াকৈ আমি ডেকাক কল কৰিম তো 1 মিনিট ডেকা হেৰি দিয়া 2 নম্বৰ নিউজটো দিয়া ক'ত আছা তুমি কি মই মানে কি হাগবেও নালগে নেকি মোৰ কি হাগা চাগা নাই নেকি আকৌ হাগবা গৈছা হাগি আছোতো হাগবাৰ কাৰণে পইচা দিওঁ নে কি কৰিবৰ কাৰণে পইচা দিওঁ হৰিণাক পইচা দিছিলে না নাই বাকী আছিল অলপ দে হাগিলোঁ তো দৰ্শক এতিয়া আমাৰ সাংবাদিক ডেকা যিহেতু আমাৰ বাজেট কম এটাই সাংবাদিক এটাই কেমেৰামেন তো এতিয়া সাংবাদিক ডেকাই তাৰমানে আমাৰ কিছু হাগবে তো হাগবে গেলে এখন দিটাইম আমি এটা এডভাৰটাইজ দিওঁ তো আহক পোনপটীয়াভাৱে আমাৰ এডভাৰটাইজলৈ এয়া হৈছে বাবলুগুল য'ত আই আছে কেশৰ আৰু স্ত্ৰীৰ দম ছাৰ স্ত্ৰী নহয় নেকি কিয় আইৰণটোক আমাৰ এফালে স্ত্ৰী বুলি বইলৰ যোগ বাবলুগুল হয় আমাৰ ডেকাৰ এতিয়া হাগা আছে তো আমি ডেকাক আৰু একবাৰ কল কৰোঁ এতিয়া পোনপটীয়াভাৱে আমি ব্ৰেকিং নিউজটো লৈ যাওঁ ছেকেণ্ড ব্ৰেকিং নিউজ ডেকা তো এতিয়া আমাৰ ছেকেণ্ড ব্ৰেকিং নিউজটো এতিয়া তুমি কি দিবা খুজিছা আমাৰ দৰ্শকক হয় দৰ্শক এতিয়া আমাৰ ডেকা এনেকুৱা এখন পথাৰৰ মাজত আছে য'ত বহুকেইটা গৰু আছে কিন্তু তাৰে মাজতে এটা বিশেষ গৰু দেখুৱাবহি আৰু সেই বিশেষ গৰুটোৰ কিছুমান গুণ ক'ব তো পোনপটীয়াভাৱে আমি ডেকাৰ ওচৰলৈ যাম তো ডেকা তই কওঁ কি ক'ব খুজিছা কওঁ হয় কলিতা মই আজি এনেকুৱা এখন পথাৰত আছোঁ এখন পথাৰত ইমান গৰু আছে কিন্তু মই তাৰে এটা গৰুকে মই বাছি লৈছোঁ আৰু হৰেণ এইটো গৰু হৈছে কজলা গৰু তো হয় মুহূৰ্তৰ মাজত আমাৰ এটা বিগ ব্ৰেকিং নিউজ ডেকাই বহুকেইটা গৰু লগাল পাইছে পথাৰখনত কিন্তু সেই বহুকেইটা গৰুৰ মাজত এটা বিশেষ গৰু যোনটোৰ কথা আমি অলপ আগে ক'লোঁ সেই গৰুটোৰ ৰং হৈছে কজলা তাৰমানে কজলা গৰু এটাৰ সি তাৰমানে গুণ ক'ব যাই আছে তো ডেকাটো কওঁ আৰু কজলাটোক বাদ দিবলৈ তাৰ কি বিশেষ গুণ আছে হওক আৰু মানে এই গৰুটোৰ মানে কেইটামান বিশেষ গুণ কম মানে এই গৰুটোৰ এখন মুখ আছে আৰু সেই গৰুটো মানে তলমুখে ঘাঁহ খাই থাকে আৰু দৰ্শক মানে ইয়াৰ ক'বলৈ গ'লে এই গৰুটোৰ পিছফালে নেজডাল লৰাই থাকে এনেকৈ তো হয় দৰ্শক এই মুহূৰ্তৰ মাজত আমাৰ ডেকাই কৈছে যে গৰুটোৰ এটা লেঙুৰো আছে তো আমি আৰু জানিব বিচাৰিম যে গৰুটোৰ লেঙুৰ আৰু মুখটোক বাদ দি আৰু কি আছে স্পেচিয়েল আৰু মানে ইয়াৰ মানে এই গৰুটো মানে বিশেষ গুণ ক'বলৈ গ'লে এই গৰুটো মানে দিনত ঘাঁহ খাই থাকে তলমুখে আৰু ক'বলৈ গ'লে আৰু সেই গৰু ৰখে তোৰ ইণ্টাৰভিউ লৈ আছোঁ মই এই মানে গৰুটো মানে বিশেষ ক'বলৈ গ'লে বেলেগ আৰু একো নাই তাৰ 4খন ভৰি আছে তো চাওক আৰু 2টা চকু আছে এইখিনি আৰু আজিৰ ব্ৰেকিং নিউজটো ইয়াতে সমাপ্ত কৰিম তে এল্লো দে আজি আৰু